আটাইতকৈ ডাঙৰ আৰু ওৱান এণ্ড অনলি লিভিং ফৰ্ট জেচলমেৰ ফৰ্ট কত কি আছে হিচাপ নাই এই ফৰ্টটোত এতিয়াও বহু মানুহ থাকে মুঝसे पैसे ले लो এনেকে কৈছে তাৰপিছত আমি কৈছে আমি মুখ মেলি চাইছো হে আৰু তেওঁ কৈছে যে তোমালোকে মোক হেৰি কৰি गोल्डन जैसलमेर या মানুহবোৰ আছে বাহিৰত इधर घर है तुम लोगों का किले के अंदर ही सब रहते स्कूल जाते हो तुम लोग কোন পিনে ওলাইছো কোন পিনে সোমাইছো পাত্তাই পোৱা নাই না ছোৱালী আহি ভাং খাই আছে আমাৰ তাতে জানে সেই তেনেকুৱা নহয় মানে বহুত জীৱনত কেতিয়াও খাই পোৱা নাই ভাং চাং মোক সুধিছে খাম নেকি মই কৈছো লাইভত কেতিয়াবা ৰাজস্থানী চৌৰি জয়পুৰত কি ইয়াতে গৰমটো বহুত বেছি পাঁচটা বাজি গ'ল বাপ্পাও কি ৰ'দে এতিয়াও কেনে ৰ'দ দি আছে চকা বাপৰে ইয়াতে মানে ইমান বেছি কামোৰে নহয় এই টুৰিষ্টৰ কাৰণে চবতে भैया ये चाहिए भैया गाइड ले लो ये भैया मेरा गाड़ी है घुमाऊं মানে বহুত বেছি দালালৰ প্ৰকোপটো বহুত চাই চিন্তি নহ'লে ৰাম ঠগন খাব কিন্তু বহুতে কি জমনি এজন আহি ধৰে বাৰে বাৰে তো ফাইনেলি আমি আহি পালো ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ আৰু ওৱান এণ্ড অনলি লিভিং ফৰ্ট জেচলমেৰ ফৰ্ট তো গোল্ডেন সিটিত অকল গোটেই সিটিয়ে গোল্ডেন নহয় ইয়াত আছে গোল্ডেন ফৰ্টো জেচলমেৰ ফৰ্টক কোৱা হয় গোল্ডেন ফৰ্টো এন্ট্ৰি চেন্ট্ৰি কৰি ললো আৰু এয়া দুই পিনে বজাৰ আৰম্ভ আৰু যে ভিতৰত কত কি আছে হিচাপ নাই মানে দেখাইছো এই ফৰ্টটোত এতিয়াও বহু মানুহ থাকে হাজাৰ হাজাৰ মানুহ থাকে এই ফৰ্টটোৰ ভিতৰত হোটেল তাৰপিছত শ্বপিঙৰ কাৰণে মাৰ্কেট তাৰপিছত খোৱাৰ দোকান ৰেষ্টুৰেণ্ট মুঠতে চব আছে আৰু থকাৰ কাৰণে হোটেলো আছে এনেতো আগৰ পৰা যিখিনি মানে ফেমিলিৰ মানুহ তেওঁলোকৰতো ৰিষ্টেদাৰ থাকেই মানে ৰজাৰ দিনৰ কিন্তু টুৰিষ্ট থাকিব পৰা হোটেলো খুলিছে এতিয়া বহু টুৰিষ্ট থাকিব পৰা হোটেল আছে ইয়াৰ ভিতৰত এই ফৰ্টটো মানে কিলাটোৰ ভিতৰত বহুকেইটা এনেকুৱা চক আছে তাৰে পিছত বহুকেইটা এখন বাজাৰ আছে বহুকেইটা মহল আছে ৰাজাৰ মহল ৰাণী মহল তাৰপিছত বহুকেইটা মন্দিৰ আছে মুঠতে ডাঙৰ গাঁৱতকৈ বহুত ডাঙৰ এটা এলেকা এখন মানে গোটেই গাঁও বহাই লোৱা বুলি ক'ব পাৰি ইয়াতে ইমান ভাল ভাল এক্সপিৰিয়েঞ্চ হৈছে নহয় গাইজ ইমান ভাল অভিজ্ঞতা এই ইয়াতে নহয় তলত এইটো তলত মানে টিকেট কাটিব লাগে এইটো মিউজিয়াম হয় মিউজিয়ামটোত যাবৰ কাৰণে মানে টিকেট লৈছোঁ পে'মেণ্ট কৰিব অনলাইন পে'মেণ্ট নহয় সিহঁতৰ অনলাইন পে'মেণ্ট নলয় কাষতে এজন মানুহ আছিল গাইড হয় তেওঁ বেলেগক গাইড কৰি আছে মানে তাৰপিছত মোক কৈছে কেছ নাই তো নাই ইয়াতে মানে নেটৱৰ্কো ভালকৈ নাপায় বোলে সেইকাৰণে টিকেট কাউণ্টাৰত অনলাইন পে'মেণ্ট নলয় তাৰপিছত মানুহটো কৈছে कोई बात नहीं ही माहे टिकेटर মানুহটোক কৈছে এই ये बच्चों लोगों का मुझसे पैसे ले लो এনেকে কৈছে তাৰপিছত আমি কৈছে আমি মুখ মেলি চাইছো হে আৰু তেওঁ কৈছে যে তোমালোকে মোক হেৰি কৰিলে হ'ব অনলাইন পে'মেণ্ট তোমালোকে মোৰ নাম্বাৰত কৰি দিয়া এতিয়া নহ'লেও পিছত দিলে হ'ব এতিয়া সেই কেছটো দি দিয়া ইয়াৰ কিমান বিশ্বাসত কেছটো মই দি দিওঁ এনেকৈ কৈছে কিমান বিশ্বাসত দিব লাগিব মানে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এইবিলাক তাৰপিছত লাকিলি তেওঁৰ নাম্বাৰত অনলাইন পে'মেণ্ট হৈ গ'ল আমাৰ পৰা আৰু আমি তেওঁৰ পৰা কেছ লৈ টিকেট কাটিলোঁ এইয়া চাওক ৰাজাৰ দিনৰ তীৰ কেনেকুৱা জোঙা মামৰে লাগিছে কিন্তু এতিয়া বহু 6 বছৰ পুৰণা মামৰটো ধৰিবই গাইজ মামৰটো ধৰিবই আৰু ইয়া চাওক তৰোৱাল বাপৰে বাপ কেনেকুৱা ডাঙৰ তৰোৱাল কেনেকুৱা ডাঙৰ মোৰ তুলনাত চাওকচোন কিমান কিমান দীঘল তেনে গম পাব চাওক বাপৰে বাপ এটা বস্তু দেখিছোঁ কিয় বেলেগ টাইপৰ দেখোন এয়া মই বেকেবাৰী দেখাইছোঁ এয়া চাওক এইবোৰো বোলে অস্ত্ৰ শস্ত্ৰ এইবোৰেদি বা কিবা কৰিছিল অ' মাই গড কিমান দীঘল পিষ্টল চাওক না এইটো অ' মাই গড আচ্ছা এইবিলাক যে এই যে পাথৰবিলাক দেখিছে এই যে গোল্ডেন কালাৰ দেখিছে অকল ফৰ্ট বুলি নহয় গোটেই জেচলমেৰখনতে এই গোল্ডেন কালাৰ এনেকুৱা দেখিব ৱালবিলাক পাথৰবিলাক এটা পাথৰ হয় সেইটো অকল ৰাজস্থানতে পায় আৰু গোটেই চিটিখন আনকি হোটেলবিলাকো ইয়াৰে এই পাথৰটো দি বনোৱা কোনো মানে চিমেণ্ট বা হেৰি দি নহয় সেইকাৰণে গোটেইখিনি চব এনেকুৱা একে পুৰা গোল্ডেন ৱাও কেনেকুৱা লোকেশ্যন আছে গাইজ ফটো ভিডিঅ'ৰ কাৰণে ইমান ধামাকা গুলি ফটো ভিডিঅ' আহিব এনেকুৱা লোকেশ্যন আছে হাতত বেছি টাইম নাই মানে এতিয়া 6টা বাজিবই হ'ল আৰু অলপ পিছত আন্ধাৰ হ'ব ন 7টা বজাত নহ'লে পুৰা বহুত টাইম লৈ একদম শ্বুট কৰিলোঁ তথাপিও বহুকেইটা কৰিছোঁ চাব ইনষ্টাগ্ৰামত গুলি ৰিল আহিছে
क्रिकेट खेली আছে क्रिकेट या कहाँ रहते हो तुम लोग इधर इधर घर है तुम लोगों का किले के अंदर ही सब रहते हैं मम्मी पापा सब स्कूल जाते हो तुम लोग अच्छा स्कूल की छुट्टियां चल रही है फाइनल एग्जाम हो गए ओ नहीं मैं नहीं हुआ কিছুমান ৰিপেয়াৰিং কৰিছে কিছুমান কৰা নাই অৰিজিনেলে আছে কালাৰটো কৰি থাকে মাজে মাজে অলপ আগতে তাত দোকানত আছিলোঁ বজাৰ এখন তাহাঁতৰ মানুহ চানুহ আহিছিল মানুহবিলাক ইয়াতে থাকে ইয়াত গলি গলি আছে মানে ইয়াতে দোকান দিয়ে ইয়াতে থাকে এয়া চাওক এয়া এটা গলি এয়া মানুহবোৰ আছে বাহিৰত এয়া দোকান আৰু দোকানৰ পিছপিনে ঘৰ ৰাজাৰ দিনত ৰাজাৰ আণ্ডাৰত কাম কৰা ব্যৱসায়সকলক বা কাম কৰা বহু মানুহক গিফটেড এই ইয়াত কিলাৰ ভিতৰত থাকিব দি দিছিলে তেওঁলোকে কোনো ৰেণ্ট দিব নালাগে আৰু সেই সকল লোকৰ বংশধৰ এতিয়াও কিলাৰ ভিতৰত আছে এক চাইডত কেইগৰাকীমান মহিলা আছে দেখিছেনে নাইবা নাজানো আপোনালোকে জুম কৰিব পাৰিছেনে নাই ভিডিঅ'ত নাহে সিহঁতে এইকাৰণে ইমান জমনি কৰিছে ন আমাৰ লগত ইয়াতে যোৱাৰ কাৰণে এইখিনি যোৱাৰ কাৰণে টিকেট লাগিব বুলি পুৰা জমাইছে মানে ইমান হাঁহিলো নহয় সঁচা বুলি ভাবিছিলোঁ প্ৰথমতে ধেমালি কৰিছে মানে অতিথিক ইমান ভাল পায় সিহঁতে মানে আলহী ক'ৰ পৰা আহিছোঁ এইবোৰ কথা পাতিছে ভাল লাগিছে গোটেই গল্ডেন চিটিখনৰ ভিউ চাওক ভিউ গল্ডেন জেছলমেৰ অলপ দূৰলৈ চাওক অলপ দূৰলৈ সেইখিনি হৈছে পাকিস্তান বৰ্ডাৰ আৰু তাৰ এইপিনে হৈছে জেছলমেৰ চিটি আৰু জেছলমেৰৰ মৰুভূমিৰ জেগাখিনি আৰু এইটো আমি আছোঁ জেছলমেৰ ফৰ্টত গোটেই কিলাটো গোটেই ফৰ্টটোৱে মানে ইমান ডাঙৰ আৰু চব পিনে এনেকুৱা গলি গলি কিবা কিবি কোনপিনে ওলাইছোঁ কোনপিনে সোমাইছোঁ পাত্তাই পোৱা নাই ক'ৰবাত মানে মন্দিৰ আছে ক'ৰবাত মেহেল আছে ক'ৰবাত মানুহৰ ঘৰ আছে ক'ৰবাত হোটেল আছে ক'ৰবাত মাৰ্কেট আছে চ' ভেৰাইটিজ মানে লক্ষ্মীনাথ জি কা মন্দিৰ এইটো এটা মন্দিৰ আৰু ইয়াতে চাওক মানুহ গৈ আছে ভিতৰত মই কৈছোঁ নহয় বহুত মন্দিৰ আছে এই কিলাটো ফৰ্টটো বহুত ডাঙৰ কিলা হয় আৰু এয়া এইপিনৰ পৰা আহিছিলোঁ সেইটো চাইডৰ গলি আগৰ দিনৰ শ বছৰ পুৰণি এটা কুঁৱা দেখাই আছোঁ এইয়া চাওক আগৰ দিনৰ কুঁৱা বাপৰে বাপ কি বিশাল কেনেকুৱা বিশাল এইডালেৰে তলৰ পৰা উঠাইছিল পানী सोनिया नाम यार सोनिया सोनिया ये इधर ही रहता है फिर से मालिश करो उसको वो फिर से करने के लिए बोला है ऐसे करके फिर से करो ये खाना वाना किधर खाता है इधर ही इस दुकान में अब इसके लिए मूवी बनी है इसके अंदर अब ये देखिए ये बेचते नहीं है ये नॉट फॉर सेल है ये 6 करोड़ साल पुराना संघ का फॉसिल है 60 मिलियन इससे प्रूफ होता है ये क्या है संख है संघ का फॉसिल है जो दिख रहा है सी फॉसिल हाँ हाँ इससे प्रूफ होता है कि यहाँ पर समुद्र था अच्छा। तो इसकी ये निकल गई जोलॉजी नॉट फॉर सेल है और ये बहुत यूनिक है ये उड़ीसा से लिया गया है इसको काटा था तो शिवलिंग निकला यहाँ ओम दिखता है ओ इधर ये अंदर not for sale, शिवलिंग यहाँ है ओम दिखता है। आप लोगों को ये कहाँ से मिला ये दुकान 3 महीने बंद रहती पूरी इंडिया घूमते ये जैसलमेर का है ये बाहर का है वो उड़ीसा का है क्वार्ट्स इसके अंदर पानी है करोड़ों साल पुराना स्फटिक के अंदर अच्छा ये भी नॉट फॉर सेल है इसके अंदर पानी देखिए अच्छा एक बार इसके बारे में बोल लीजिए ना इसका क्या क्वालिटी है ये है यहाँ का सैंडस्टोन्स तो यहाँ इससे प्रूफ होता है कि यहाँ पर समुद्र था जिसमें का 2 स्टोन है ये है सैंडस्टोन ये है सी फॉसिल इससे प्रूफ होता है यहाँ पर समुद्र था तो इसमें रख के पानी पीते हैं डायबिटीज जॉइंट पेन पाइल्स के लिए फायदा होने का कारण ये कि इसके अंदर बैक्टीरिया है और इसमें दही जमने का कारण ये है कि सैंडस्टोन है बेले पाथर दही जमता है पूरा टाइट जमता है दही जमाने के बाद ऐसा आप करोगे दही गिरेगा नहीं पानी को एब्जॉर्ब कर लेता है अच्छा। ये येलो सैंडस्टोन्स या लोग बोलते हैं यहाँ बंगाली बेले पाथर येलो सैंडस्टोन वाटी और ये है सी फॉसिल अच्छा। लेकिन इसमें जमाना दही में वही है दही जमता है टाइट एकदम थिक पानी पर रखी इससे दही ऑटोमेटिक नहीं जमता है दूध को फाड़ देगा মই বহুত ভিডিঅ'ত চাই আহিছোঁ মানে বহুত ভিডিঅ'ত চাইছোঁ বহুত ব্লগত এইটো বিষয়ে এইটো সঁচাকৈ দৈ পুৰা টাইট দৈ জমে এনেকৈ উল্টাই দিলে নপৰে এনেকুৱা টাইপৰ মানে এইটো একদম নেচাৰেল হয় ইয়াৰে মানে প্ৰথমে হ'লে ভাবিলোঁ হয় মিছা বুলি এই প্ৰথম গম পালে কিন্তু বহুত ভিডিঅ'ত চাই গম পাইছোঁ এইটো ল'ম বুলি আহিছোঁ গাইজ भैया ने बहुत ज़्यादा प्राइस बोल दिया थोड़ा कम कर लिया नहीं प्राइस कम ही महंगा आपसे तो कभी महंगा प्राइस हमारा दादा कोलकाता लोग उड़ीसा वैसे कोलकाता ओसरते आसाम का पास ही है तो थोड़ा कम प्राइस कर दो कम नहीं करते ना 21 लाख ऑफर है भैया मैंने कोलकाता
লাগিছে ৰে গাইজ পুৰা ৰাজস্থানী চৰি একদম ভাগৰ লাগিছে একদম ধুম ধাৰাকা মূৰৰ বিষ উঠিছে মাথা বিষাইছে মানে কি যে হোৱা নাই ভৰি বিষাইছে তথাপিও মানে কেনেকুৱা এটা পৰিৱেশ দেখি পাগল হৈ গৈছোঁ মই তথাপিও সেইকাৰণে হোটেলত যোৱা নাই আৰু এইবাৰ নহয় ফৰ্টতে ঘূৰি বহুত ৰেষ্টুৰেণ্ট আছে এখন ৰেষ্টুৰেণ্টত উঠিলোঁ ভিউটো দেখাইছোঁ চাওঁ ফৰ্টৰ ভিতৰতে দেই এইপিনে চিৰি দি উঠি আহিছোঁ উঠিব লাগে তাৰমানে এইবিলাক হৈছে বহা জেগা একদম টিপিকেল ৰাজস্থানী টাইপত বনাইছে মানে আৰু এইয়া চাওক এইটো ফৰ্টৰ ৱালবিলাক এইয়া চাওক ভিউ গোটেই চিটিৰ ভিউ অ' মাই গড ফৰ্টটো বহুত ডাঙৰ হয় তো সেইটো ছাইডৰ ৱাল এই তালে আমি এটা ছাইডতহে আছোঁ সেইপিনে যোৱাই নাই ইমান ডাঙৰ হয় ফৰ্টটো এনেকুৱা টাইপৰ বনায় পূৰা টেবুল চেবুল এনেকুৱা টাইপৰ মানে ইয়াতে খায় ইয়াতে বহে আৰু এতিয়া 8টা বাজি গ'ল লাহে লাহে ওলাই আছোঁ ফৰ্টৰ ভিতৰৰ পৰা আৰু ভিতৰত যিহেতু মানুহ থাকে মই অলৰেডি কৈছোঁৱে বহুবাৰ গতিকে মানুহবোৰৰ অহা যোৱা চলি আছে আৰু এয়া মেইন বাহিৰলৈ ওলাই আছোঁ এতিয়া ইমান ডাঙৰ ভুল কৰিছোঁ ফৰ্টৰ ভিতৰত যে বহুত কমত কাপোৰ এযোৰ পাইছিলোঁ মোৰ ইমান পচন্দ হৈছিল কালাৰ মিলা নাছিল আৰু ভাবিলোঁ কি বেছি দাম নেকি বুলি নল'লোঁ এতিয়া ফৰ্টৰ বাহিৰত মাৰ্কেটত ইমান দাম কৈছে সিহঁতে কৈছিল ফৰ্টৰ ভিতৰত কম বুলি মই ভাবিলোঁ ফৰ্টৰ ভিতৰত বেছি হ'ব এতিয়া বাহিৰৰ মাৰ্কেটত অকলে সেইযোৰ কাপোৰ বিচাৰি আছোঁ লগৰবোৰ চব গ'ল হোটেলত মানুহ বহুত আছে আৰু দোকান বহুত ইয়াত চাৰিওফালে এইটো ফৰ্টৰ ৱাল চাওক এনেকৈ চাৰিওপিনে ফৰ্টত একদম দোকান মাৰ্কেট গলিয়ে গলি যিমান জমনি নহয় মানুহবিলাক ইমান ভাল ইয়াৰে ইমান ভাল মানে আচৰিত হৈ গৈছোঁ মই একদম আচৰিত কিলাৰ ভিতৰত যে পইচা যে দিছিল কেছ পইচা সলাইছিলোঁ যে ৰেণ্ডম মানুহ এজনৰ পৰা লোকেল মই যে পে' কৰিছিলোঁ অনলাইন সেই মানুহজন বাহিৰত লগ পাইছে দৌৰি মাতিব আহিছে ক'ত যাওঁ বুলি সুধিব আহিছে সেইটো গ'ল এতিয়া এইখিনিত গ'লোঁ এই লাচ্চি ল'ব তাতে মানে হোটেলৰ কথা সুধি আছিলোঁ বেলেগ এজনক আৰু এজন মানুহ আহিছে কৈছে চিনি পাইছে নে কিলাৰ ভিতৰত যে লগ পাইছিলোঁ বুলি মানে দোকানৰ এখনত লগ পাইছিল লোকেল মানুহ কিলাৰ ভিতৰত বহুত মানুহ থাকে ন সেইকাৰণে আচৰিত আমাৰ তাতে এনেকৈ মানুহক মনত পতককৈ মই নিজে নাৰাখোঁ মানে ৰাখি নাথাকে আৰু থাকিলেও এনেকৈ টুৰিষ্টক নাৰাখে কোনো মনত আচৰিত হৈ গৈছে মানে চবচে ডাঙৰ কথা একদম ফূৰ্তিত হাঁহি মাতিব আহে হেপিলি মাতিব আহে মানে আৰু সুধে কিবা কনফিউজন আছে নেকি ভয় লাগিছে বা ক'ৰবাত যাব পৰা নাই নেকি বিচাৰি পোৱা নাই নেকি সুধে একদম খোজকাঢ়ি যাওঁ এতিয়া হোটেললৈ একদম পূৰা লাচ্চি চাচ্চি খাই লৈছোঁ আৰু কেনেকুৱা টেষ্টি লাচ্চিটো মানে আমাৰ তাত নাপায় এনেকুৱা লাচ্চি ভিতৰত কাজু খিচমিচ চেৰি তাৰপিছত নাৰিকল চুকা চব দিয়া আছে আৰু বেলেগ ধৰণৰ টেষ্ট লাচ্চিটো আমাৰ তাতে যে কিবা এটা গোন্ধ স্মেল আহে তেনেকুৱা নহয় আৰু টেঙাও নহয় ইমান কেনেকুৱা টেষ্টি পূৰা শক্তি আহি গৈছে লাচ্চি চাচ্চি খাই আছোঁ এতিয়া লাচ্চি খাই এতিয়া একদম গলিৰ ভিতৰে পিটিককৈ পাম হোটেল সেইটো পাৰে আছে ফৰ্টৰ ওচৰতে হোটেলখন খোজকাঢ়ি যাওঁ দোকানবোৰ বন্ধ হ'ব আৰু ইয়াতে বেছি দেৰিলৈ নাথাকে দোকান 9:30 মানলৈ থাকে মোৰ তাতে দেখাব থাকি গ'ল হা আপোনালোকক ইনফৰ্মেশ্যনৰ কাৰণে জাষ্ট কৈ দিওঁ এই লাচ্চিটো য'ৰ পৰা লৈছোঁ তাৰমানে এইটো য'ৰ পৰা লৈছোঁ তাৰমানে সেইখন দোকানখনৰ নাম হ'ল ভাং শ্বপ আৰু সেইখন নহয় 50 বছৰ পুৰণি দোকান আৰু সেইখন নহয় গভমেণ্টৰ পৰা পাৰ্মিশ্যন পোৱা 1 নম্বৰ মানে ওৱান এণ্ড অনলি গভমেণ্টৰ পৰা পাৰ্মিশ্যন পোৱা ভাং শ্বপ জেচলমেৰত আৰু অ'পেনলি আছে সেই এনেকুৱা টাইপৰ দোকান আৰু বাহিৰতো আছে মানে ফুটপাথতো লাগে ভিতৰতো লাগে এখনে তাত মানে ভেৰাইটিজ ভাং পায় লগতে লাচ্চি পায় তাৰপিছত এনেকুৱা ধৰণৰ ঠাণ্ডাই পায় কিবা পায় তাৰপিছত মানে মেক্সিমাম ল'ৰাবিলাকে বা ছোৱালীবিলাকে ফৰেনাৰ ছোৱালী আহি ভাং খাই আছে আমাৰ তাতে সেই তেনেকুৱা নহয় মানে বহুত একেলগে ভাং খোৱা কিবা কিবি বনায় ক'ল্ড ড্ৰিংকছ মানে লাচ্চি টাইপৰ সেইবোৰ ভাং দিয়াও আছে নিদিয়াও আছে মইতো নৰ্মেল লাচ্চি খাইছোঁ জীৱনত কেতিয়াও খাই পোৱা নাই ভাং চাং মোক সুধিছে খাম নেকি মই কৈছোঁ লাইফত কেতিয়াও খাই পোৱা নাই খাব মন নাই কৈছে তেতিয়াহ'লে নাখাব এনেকৈ কৈছে আপোনালোকে যদি কেতিয়াবা আহে জেচলমেৰ দা ভাং শ্বপত সোমাবই ভাং খাবৰ কাৰণে নহয় লাচ্চিটো ট্ৰাই কৰিব এইটো লাচ্চি মলাই লাচ্চি বুলি কয় কেনেকুৱা টেষ্টি এইটো মিছ নকৰিব হোটেল আহি পালোঁ আপোনালোকে বিলিভ নকৰিব যিটো কথা মই অলপ আগতে কৈ আছিলোঁ নহয় এতিয়া এই 20 মিনিট গলিটো দি আহিলোঁ যে মই আহোঁতে ৰেণ্ডামলি এখন ৰেষ্টুৰেণ্ট পায় মই মানে এনেকৈ ভাবি কৈ আছোঁ মুখৰ ভিতৰত ইয়াত থালি পায় নেকি এনেকুৱা ভাত নাপায় ন ইয়াত কম পায় ন
তো তাৰপিছত কি হ'ল ল'ৰা দুটা ওলাই আহিছিলে ওখ ওখ ৰাজস্থানীয়ে হয় কৈছে ইয়াতে পায় মানে হিন্দীত কৈছে আৰু ইয়াতে পায় থালি পায় এনেকৈ তাৰপিছত মোক সুধিছে ক'ৰ পৰা আহিছোঁ মই ক'লোঁ নেচাৰেলি তাহাঁতেও ইফালে আহি আছিলে খোজকাঢ়ি মই ক'লোঁ আৰু ক'ৰ পৰা আহিছোঁ ক'ত যাম কি কথা সিহঁতেও ক'লে গুৱাহাটী গৈছিলে অসম গৈছিলে কথা পাতি গোটেই গলিটো পাৰ কৰি আহি হোটেল পালোঁ একেলগে মই লাষ্টত কৈছোঁ আপোনালোকে ইয়াত ইমান ভাল আপোনালোকৰ যিমান মানুহ লগ পাইছোঁ মানে ইমান নিজে নিজে মাতে মানুহবিলাকে সহায় কৰে তাহাঁতে কৈছে ইয়াতে চবে মানে সেনেকৈ ভাই ভণ্টি বুলি ভাবে এতিয়া কোনোবা যে ছোৱালী মাতিলে বেয়া ভাৱত নামাতে সিহঁতে মানে ৰুমটো খুলিব পৰা নাই বেয়া ভাৱত নামাতে মানে এনেকুৱা টাইপৰ চিষ্টাৰ বেহেন আহিছে বাহিৰৰ পৰা মেহমান আমি কিবা প্ৰব্লেম হ'লে আমি দেখাব লাগিব এনেকুৱা টাইপত ভাবে বোলে এইটো হৈছে আমি থকা হোটেলটো ৰাস্তাৰ কাষতে আৰু ওপৰৰ পৰা মই দেখাই আছোঁ এইটো ফৰ্ট চাওক না একদম জিলিকি আছে সোণৰ নিচিনা গল্ডেন ফৰ্ট ৱাও ইমান ধুনীয়া লাগিছে চাওক